another vlog. আগৰ ভিডিঅ'ত চাইছিলে মই গ'ল্ড ৰিসৰ্টত এটা ব্লগ বনাইছিলোঁ যোনে চনা ভিডিঅ'টো গৈ পেলি চাব আজি এটা বিশেষ ভিডিঅ' লৈ আহিলোঁ ভিডিঅ' বনোৱাৰ মূল কাৰণটো হৈছে যে এখন বাইক আপোনালোকক ৰিভিউ দিম বাইকখন দেখুৱাম কিন্তু আপোনালোকে ভিডিঅ'টো চোৱাৰ আগত প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক এটা আৰু কমেণ্ট এটা কৰি দিব প্লিজ তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ এইকাৰণে যোনটো লোৱা মোৰ লগত থাকে সি এখন আজি নতুন বাইক লৈছে ৰয়েল এনফিল্ড ক্লাছিক 350 Bs-6 তাৰ এটা কুইক ৰিভিউ দেখাবলৈ আপোনালোকক ভিডিঅ'টো কৰিলোঁ বিশেষটো ভিডিঅ'টো কোনো ইমান বিশেষ ভাল নহ'ব পাৰে ট্ৰাই কৰিছোঁ ভাল কৰিবলৈ কাৰণ আজিলৈকে মই ৰিভিউ ভিডিঅ' দি পোৱা নাই বাইকৰ হওক মোবাইলৰ হওক বা যিয়ে নহওক কিন্তু দিবলৈ মই চেষ্টা কৰিলোঁ তেনেহ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো এণ্ডলৈকে চাব বুলি মই আশা কৰিলোঁ মালিকটো মই লগ পাই দিছোঁ এয়া নামটো পিটি চাহু হেল্ল' নমস্কাৰ বাইকখন কিমান পৰিলে আৰু ফেচিলিটি কিমান আৰু বাইকখন মোৰ 2,10,000 অনুৰোধ প্ৰাইচ পৰিলে বাকী ফেচিলিটি ক'বলৈ গ'লে আৰু পিয়'ৰ ব্লেক হওক ছিংগেল ABS আৰু ব্ৰাম পাব ভিডিঅ'টো দেখুৱাম বাৰু বাইকখন কি আছে কথাকেইটা সুধি লৈছোঁ কাৰণ যোনে ল'ব বিচাৰি আছে Bs-6 ক্লাছিকৰ এইজনৰ পৰা জানি ল'ব আৰু মাইলেজ চাইলেজ কিমান মাইলেজ এতিয়াতো 41টো কয় কিন্তু 35 মানটো ইজিলি দিব আৰু গতিকে গম পোৱা নাই চলাইছিলে গম পাম কাৰণ Bs-6ৰ বাইকৰ আগৰ Bs-4তকৈ অলপ মাইলেজটো অলপ কম দিয়ে মানে কি কি বস্তু লগালা নি দেখুৱাই আকৌ পাৰিবা ক'বলৈ গ'লে লেগ গাৰ্ডটো লগালোঁ এইটো লেগ গাৰ্ড দেখিছে লেগ গাৰ্ড লগাইছে আৰু এইপিনে আপোনাৰ লাইটৰ কভাৰ আপোনাৰ এইটো প্ৰটেকশ্যন দিয়া লাইটটো আৰু এইপিনে এইটো ছিগনেল লাইট দেখিছে আপোনাৰ এইটো লাইটৰ কভাৰ লগাইছে তাৰপিছত আপোনালোকে স্পকৰ দেখিব এইবোৰ মোৰ ভিডিঅ' মোৰ কেনেকুৱা হৈছে আপোনালোকে জনাব দেই মোৰ আজিলৈকে বাইকৰ ৰিভিউ দি পোৱা নাই যোনে চাইছে কমেণ্ট এটা কৰিব কথাখিনি কেনেকুৱাকৈ ক'ব লাগে এয়া এইটো বেকলাইট Bs-6ৰ বাইকবোৰৰ আজিকালি আপোনাৰ এনেকুৱা দেখিবলৈ পাব চাইলেঞ্চাৰ এটালো ওচৰত তাৰপিছত আপোনাৰ এয়া বাইকখন আপোনালোকেতো চিনেমেটিক শ্বট এটাও দিম আপোনালোকে চাব কিন্তু কথাকেইটা কৈ লৈছোঁ তেওঁ লোৱা সপোন আছিলে আগৰ পৰাই এখন ৰয়েল এনফিল্ড আগৰ পৰাই সৰু পৰাই বুলেট কৰি থাকে কিন্তু তেওঁ আজি বাস্তৱত পূৰণ হ'ল বাইকখন লোৱা সেইখিনি বাইকখনৰ লোৱাৰ কাৰণে কংগ্ৰেছ লকডাউন খোলাৰ পিছত আমাৰ এটা ৰাইড হ'ব এটা ভিডিঅ' পাব এই চেনেলত ইয়াৰ এটা চেনেল আছে পিটি চাহু আৰু মোকটো জানি আপোনালোকে আমি মটো ব্লগিঙো দিম ইউ দিব ইয়াকো অকণ ছাপোৰ্ট কৰিব পিটি চাহু তেতিয়াহ'লে এটা বাইকখনৰ চিনেমেটিক শ্বট চাই লওক Seeing monsters at your window. No, you can't sleep, you pretend though. You don't have to play the hero. 'Cause I got you like you got me. When the earth shakes, when the bombs scream, until our last breath, every heartbeat. কেনেকুৱা পালে আপোনালোকে প্লিজ কমেণ্ট কৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব